নমস্কাৰ মোৰ নামটো হয় কাবিশ্ৰী মোহন আৰু মই হয় এজনী ফিটনেছ কোচ আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে বিশ্বাস কৰিবনে 2025ৰ কাৰণে অকল 4 মাহ বাকী আছে আৰু যদি আপোনালোকে ভাবিছে অকল 4 মাহ বাকী আছে সেইটো কাৰণে মই নেক্সট ইয়েৰৰ পৰা 2025 জানুৱাৰী মানৰ পৰা মই হেল্ডি হোৱা ষ্টাৰ্ট কৰিম ৱেইট লছ কৰা ষ্টাৰ্ট কৰিম প্লিজ ইমান টাইমলৈকে নৰখিব 4 মাহ বহুত 4 মাহ বহুত টাইম 4 মাহ আছে 4 মাহ বহুত টাইম হয় আপোনালোকে যদি আজি পৰা ষ্টাৰ্ট কৰে আপোনালোকে ৱেইট লছো কৰিব পাৰিব আপোনালোকে হেল্ডিও হ'ব পাৰিব ঠিক আছে আজিৰ পৰা ষ্টাৰ্ট কৰিব নালাগে কাইলৈৰ পৰা ষ্টাৰ্ট কৰিব মই 4টা ৰিয়েলিষ্টিক হেবিটছ কম যোনকেইটা আপোনালোকে কৰিব পাৰে যোনকেইটা কৰিলে আপোনালোকৰ ৱেইট লছো হ'ব আৰু আপোনালোকে হেল্ডিও হ'ব প্ৰথমটো হয় ৰাতিপুৱা শুই উঠিয়ে ব্ৰেকফাষ্টত আপোনালোকে কিবা প্ৰটিন এটা এড কৰকে যেনেকৈ কিবা কণী হওক নহ'লে দৈ প্ৰটিন পাউডাৰ কিবা এটা এড কৰক যদি তেনেকুৱা আপোনালোকে বনাই ৰাতিপুৱা খাই লয় তেতিয়া আপোনালোকৰ ভোক নালাগে আপোনালোকে তাৰপিছত আপোনালোকে মাজত আমাৰ যেনেকৈ ভাত খোৱা আৰু ব্ৰেকফাষ্টৰ মাজত টাইম থাকে সেইটো সময় আমাৰ বহুত ভোক লাগে চ' আমি কিবা কিবি যি টি খাব পাৰোঁ সেইটো কাৰণে আপোনালোকে আমি যদি ব্ৰেকফাষ্ট কৰি লওঁ তেতিয়া কি হয় তাৰ আপোনালোকৰ ভোক নালাগে আপোনালোকে বেছি অভাৰ ইট নকৰিব যি টি নাখাব তেতিয়া আপোনালোকে খোৱাটো বেছি নহ'ব তেতিয়া আপোনালোকৰ যোনটো ৱেইট লছৰ কাৰণে হেল্প কৰিব আৰু আপোনালোকে যি টি যদি বেয়া বস্তু নাখায় আপোনালোকে হেল্থৰ কাৰণেও ভাল ছেকেণ্ড আপোনালোকে নিজৰ বডিটো মুভ কৰা ষ্টাৰ্ট কৰক যদি আপোনালোকে জিম যাব নোৱাৰে সদায় আপোনালোকে ঘৰতে 15-20 মিনিটছ কিবা ৱৰ্কআউট কৰি লওক তাৰপিছত আপোনালোকে লাঞ্চৰ পিছত ডিনাৰৰ পিছত ব্ৰেকফাষ্টৰ পিছত 10 মিনিট খোজকাঢ়ক চ' আপোনালোকৰ তেনেকৈ আপোনালোকৰ 30 মিনিট আপোনালোকে খোজকাঢ়ি ল'লে আৰু যদি আপোনালোকে 15-20 মিনিট ঘৰত হ'লেও কিবা এটা ৱৰ্কআউট কৰি ল'লে কিবা এনেকুৱা ভিডিঅ' চাই আজিকালি সেই ভিডিঅ' আহে নহ'লে চিম্পল বডি ৱেইট এক্সাৰচাইজ যদি আপোনালোকে ঘৰতে কৰে তেতিয়াও সেইটো প্ৰথমে সেইটো এনাফ হয় চ' সেইটো কৰা ষ্টাৰ্ট কৰক চ' লাহে লাহে আপোনালোকে জিম যোৱা সেইবোৰ বাৰু পিছত ভাবিব প্ৰথমতে এইটোতো ষ্টাৰ্ট কৰি লওক চ' ছেকেণ্ড হৈ গ'ল আপোনালোকে নিজৰ বডিটো মুভ কৰা ষ্টাৰ্ট কৰক তাৰপিছত থাৰ্ড হয় পানী খোৱা মই জানো বহুত চিম্পল হয় আৰু মই বাৰে চব ভিডিঅ'তে কৈছোঁ কি পানী খুৱাওক বেছি পানী খুৱাওক আমি পাহৰি যাওঁ পানী খাবলৈ সেইটো কাৰণে সদায় এনেকুৱা বটল এটা আপোনালোকে ৰাতিয়ে ভৰাই থওক নহ'লে ৰাতিপুৱাও ভৰাব পাৰে তাত আপোনালোকে এনেকুৱা চিয়া চিডছ মিলাব পাৰে তাত বহুত ফাইবাৰ আছে চ' সেইটো কাৰণে মই এনেকৈ এটা বটলত 2 লিটাৰ বটল হয় মই এনেকৈ চিয়া চিডছ মিলাই লওঁ আৰু মাজে মাজে মই ফুল ডে চিপ কৰি থাকোঁ আপোনালোকে যদি অফিচো যায় আপোনালোকে এনেকুৱা বটল লৈ যাওঁ মাজে মাজে পানী খাই থাকিব চ' পানী খালে আমাৰ পেটটো ভৰি থাকে আৰু তেতিয়া যি টি নাখাওঁ চ' সেইটো কাৰণে পানী খোৱা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বডিটোৱে বনাই আছে 60-70% পানীয়েদি চ' সেইটো কাৰণে প্লিজ পানী খুৱাওক মনত পেলাওক পানী খাবলৈ কাৰণে নিজকে নিজে বটল এনেকুৱা ফিল কৰি থওক বটল আপোনালোকে ফিল কৰি থ'লে আপোনালোকে পানী তেতিয়া আপোনালোকে মনত পৰিব পানী খাব লাগে চ' তেনেকৈ আপোনালোকে পুটুককৈ লৈ পিনে আপোনালোকে পানী খাব পাৰে চ' কাইলৈ পৰা আপোনালোকে পানী এনেকুৱা বটল এটা আপোনালোকে যদি নাই কিনি লওক যদি আছে ঘৰত যদি আপোনালোকে এনেকুৱা স্প্ৰাইটৰ বটল সেইবোৰ বটলটো আপোনালোকে কিনে তেনেকুৱা যদি বটল আছে তেনেকুৱা বটল ল'ব পাৰে তাৰপিছত নেক্সট মাইণ্ডফুল ইটিং মই আপোনালোকক একো চেঞ্জ কৰিব কোৱা নাই কি আপোনালোকে চব আৰু এনেকুৱাও কোৱা নাই কি আপোনালোকে চব এৰি দিয়ক খোৱা কিন্তু অলপমান মাইণ্ডফুল হৈ পিনি আজিকালি আমি এনেকুৱা হৈ গৈছে কি আমি যদি কিবা আমি যেতিয়া খাওঁ লাঞ্চ কৰোঁ ডিনাৰ কৰোঁ আমি কিবা এটা চাই ভাল পাওঁ ন কিবা এটা এনেকুৱা নেটফ্লিক্স হওক কিবা ছিৰিজ হওক এইটো মোৰো বেয়া এইটো ময়ো কৰোঁ তেনেকুৱা কিন্তু মই ট্ৰাই কৰোঁ কি অলপমান কম ডিষ্ট্ৰেক্ট হ'ব লাগে আমি যদি বেছি ডিষ্ট্ৰেক্ট হৈ যাওঁ তেতিয়া আমি অভাৰ ইট কৰিব পাৰোঁ সেই খাই দিব পাৰোঁ সেইটো কাৰণে অলপমান আপোনালোকে ফোনটো ছাইডত থৈ দিব আৰু নিজৰ ফেমিলিৰ লগত খুৱাওক ডিনাৰ লাহে লাহে অলপমান বেছি নাখাব লাহে লাহে কামুৰি টেষ্ট কেনেকুৱা তাৰ টেক্সচাৰ কেনেকুৱা যেতিয়া তেনেকৈ খাব তেতিয়া আপোনালোকে অভাৰ ইটো নকৰে আৰু আপোনালোকৰ ৱেইট লছো হেল্প কৰিব আৰু আপোনালোকে তেতিয়া অভাৰ ইট নকৰিলে আপোনালোকৰ হেল্থো ভাল হৈ থাকিব
সেইটো কাৰণে এই 4টা বস্তু আপোনালোকে কৰা ষ্টাৰ্ট কৰক কাইলৈ পায় আজি যেতিয়ালৈকে কৰিব কাইলৈ পা মনডে 2 ছেপ্টেম্বৰ কাইলৈ পৰা কৰা ষ্টাৰ্ট কৰক হোপ আপোনালোকৰ এইটো ভিডিঅ' ভাল লাগিলে যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব মই জানো আপোনালোকে ছাবস্ক্ৰাইবটো কৰিবই ধন্যবাদ